সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বহুত দিন ভিডিঅ' দিয়া নাই ভিডিঅ' নিয়াৰ কাৰণটো হ'ল মাজতে মানে কি মই ভ্যাকচিন ললো আৰু ভ্যাকচিন লৈ কিনে মানে এনেকা জ্বৰ উঠিল মাথাৰ বিষ তাৰে পিছত এনেকৈ জ্বৰ উঠি থাকিলে মাথাৰ বিষ হৈ থাকিলে মানে ভিডিঅ' বনাবা নিজৰো মানে কিবা এটা ভাল নালাগে তো এতিয়া অলপমান মানে ভাল পাইছোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ বহুত দিন গ্যাপ হৈ গ'ল ভিডিঅ' দিয়া নাই সেইকাৰণে আৰু আজিৰ ভিডিঅ'টো হ'ল ৰেচিপি ভিডিঅ' মানে আজি দেউতাই আনিছিল মাংস তো মাংস আনাৰ কাৰণে মোকে বনাব দিছে আৰু এটা কথা ঘৰত মাংস আনি মানে মোকে বনাব দিয়ে তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু ৰ'ব এটা কথা কৈ থৈ দিওঁ অকণমান ছাপোৰ্ট কৰক আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপোনালোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে আপোনালোকক কি ক'ম আৰু বহুত ধন্যবাদ তো বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তো এখিনি হ'ল মাংস বহুত বেছি মাংস নহয় অলপ মানে মাংস তো এতিয়া মাংসখিনি ভালকৈ মেৰিনেট কৰি ল'ম আৰু মেৰিনেট কৰি ল'লে বোলে মাংসখিনি টেষ্টি হয় বহুত তো বলক মেৰিনেট কৰোঁ আৰু এতিয়া অলপমান তেল দি দিওঁ তাৰে পিছত দি দিম মছলাখিনি দি দিম এতিয়া দি দিলোঁ চিকেন মছলা তাৰে পিছত এতিয়া দি দিলোঁ জিৰা অলপমান তাৰে পিছত এতিয়া দি দিম মিৰ্চ পাউডাৰ অলপমান আৰু এতিয়া দি দিলোঁ গৰম মছলা অলপমান গৰম মছলাখিনি দিয়া হোৱাৰ পিছত দি দিম এতিয়া হালধি অলপমান দি দিলোঁ 1 চামুচ আৰু তাৰে পিছত এতিয়া ভালকৈ ধুনীয়াকৈ হাতেৰে মেৰিনেট কৰি ল'ম মেৰিনেট কৰি কিনে থৈ দিম এতিয়া নামান সময় মানে 10 মিনিটমানৰ কাৰণে থৈ দিম মাংসখিনি আৰু মাংসৰ যোগাল হ'ল মায়ে এনেকৈ আলুখিনি কাটি দিছে পিঁয়াজ কাটি দিছে তাৰপিছত বিলাহীৰ পেষ্ট আৰু ৰ'ব আদা আৰু নহৰুৰ পেষ্টটো কৰি দিছে মায়ে একেলগে তাৰপিছত এতিয়া কেৰাহীটো দি দিলোঁ গেছত দি আলু দি দিলোঁ আলু মানে ফাৰ্ষ্ট আৰু আলুটো ফ্ৰাই কৰি ল'ম সেইকাৰণে আলুটো ফ্ৰাই কৰি ল'ম তাৰপিছত ধুনীয়াকৈ লৰাই থাকিব আলুখিনি ৰঙা হৈ নাযাক লাগি এতিয়া দেখিছে না ৰঙা হৈ গ'ল এতিয়া আমি আলুখিনি কাঁহী এখনত উলিয়াই ল'ম আৰু সেই তেলতে দেখছি কেনেকৈ তেল ছিটকিছে সেই তেলতে পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি ভালকৈ এতিয়া ৰঙা নহওকলৈকে লাৰি থাকিম তাৰপিছত এতিয়া অলপমান হালধি দি দিছোঁ পিঁয়াজখিনিৰ ওপৰত আৰু মছলা দি দিছোঁ জিৰা দি দিছোঁ অলপমান তাৰপিছত গৰম মছলা দি দিলোঁ অলপ আৰু চিকেন মছলাও দি দিলোঁ তাৰপিছত জ্বালা গুড়া অলপমান দিলোঁ আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ তাৰপিছত এতিয়া ধুনীয়াকৈ লৰি থাকিম একদম ৰঙা হৈ নাযাক লাগি লাৰি থাকিম এতিয়া লাৰি থাকিব লাগিব তো লাৰি থাকোঁ তাৰে পিছত দি দিলোঁ বিলাহীৰ পেষ্টখিনি দি ফ্ৰাই কৰা আলুখিনি ঢালি দিলোঁ ইয়াতে তাৰপিছত ভালকৈ লৰাই থাকিব লাগিব তাৰে পিছত মেৰিনেট কৰা মাংসখিনি ইয়াতে দি দিলোঁ এতিয়া মাংসখিনি অলপ টাইম এনেকৈ লৰাই থাকিব যাতে মানে ৰঙা হৈ নাযাক লাগি আৰু ভাজি থাকিব তাৰে পিছত ঢাকনিৰে নাওমান সময়ৰ কাৰণে মানে খুব বেছি 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিব তাৰপিছত আৰু অকণমান সময়ৰ কাৰণে ঢাকনিখন খুলি আৰু লৰাই থাকিব মাংসটো একদম মই চিম্পুলত বনাইছোঁ মাংস বহুত বেলেগকৈও বনাব পাৰি দিয়কচোন কিন্তু মই আৰু মোৰ নিজা ষ্টাইলত আৰু মই যেনেকৈ জানো সেনেকৈ বনাইছোঁ ইউটিউবত চাই শিকছোঁ অলপমান তো একদম চিম্পুলভাৱে বনাইছোঁ এতিয়া প্ৰায় মাংসখিনি ভালকৈ ভাজা হ'বই আৰু এতিয়া অলপমান গৰম পানী ঢালি দিলোঁ আৰু গৰম পানী ঢালি দিলে কি হয় আঞ্জাখনৰ মানে কালাৰটো
বঢ়িয়া হয় দেখছি না কালাৰ কি ধুনীয়া হৈছে আৰু এতিয়া আমি বাইদেউ এডভাৰটাইজ মাৰিয়ে থাকে ছানৰাইজৰ চাহী গৰম মছলা অলপমান আঞ্জাখনত ছটিয়াই দিলোঁ এতিয়া আঞ্জাখন ধুনীয়াকৈ উতলি বাইদেউ তাৰে পিছত আমাৰ ৰেডি হৈ যাব চিকেন কাৰী আৰু অকণমান পিছত খাবই পাৰিম দেখছি না আঞ্জাখনৰ কালাৰটো কি বঢ়িয়া হৈছে এয়া ৰেডি হৈ গ'ল অৱশেষত চিকেন কাৰী আমাৰ ৰেডি হৈ গ'ল আৰু যদি আপোনালোকৰ চিকেন কাৰীৰ ৰেচিপিটো ভাল লাগছি তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু কাষতে থকা বেল আইকনটি দবাই দিব ধন্যবাদ